हेलो बंधुरा गुवाहाटी माछ बजार पर आपलोक मरमत दीपक मैं इतना आसो बीजेपी कार्यालय राज्यिक कार्यालय ये निचे काखते ये चाब पे ये आज कत जाम रिजनेल साइंस जाम आज जो खानापारा काखते आसे भिडिओ आरम्भ कर दी ठीक है तक बहिने लग पाई आसो आपलोक बोलक हेलो बंधुरा मैं इतना गलो रिजनेल साइंस सेंटर जो खानापारा आसे ये चाब पे ये इफाले गेट अपना ये टिकेट काउंटर मैं टिकेट करूँ बार आपलोक देखा इतना ये गेटत सोमाई ठीक है एदिगी रास्ता हल खानापारा जाब परा रास्ता इफाले एदिगी मेन रोड যাব পাৰি যোনটো এইটো বিমানটা ট্ৰাষ্টত ইফালে যাব পাৰি আৰু ইফালে আপোনাৰ জয়ানগৰ যাব পাৰি ঠিক আছে এই লগতে আছে আপোনাৰ এপিএসসি কিবা অফিসখন আছে ডাঙৰ এপিএসসি অফিসখন আছে এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ গৈ আছো ভিতৰ যেনে দেখুৱাই আছো ঠিক আছে তাত লগ পাই আছো ঠিক আছে বাই বাই বন্ধুৰা ভিতৰত সোমাই আহি গলো মই এটো চাব পাৰা এদিকে পাৰ্কিং আছে পাৰ্কিং মোক 20 টকা লৈছে বাইকৰ এদিকে তাৰফালে গেটৰ পৰা মই এদিকে এন্ট্ৰি কৰিছো ঠিক আছে আপোনালোক জনাইছো কি আছে এই আহি নাই কি পোৱা যায় চাই লওক এটা কাখতে কি আছে ফাইটাৰ জেট ডাঙৰ এটা আছে মছে ডোনেটেড বাই ইন্ডিয়ান এয়াৰ ফোর্সে ডোনেট কৰিছে ইয়াত এটো চাব পাৰে এয়াৰক্ৰাফট ডোনেট বাই ইন্ডিয়ান এয়াৰ ফোর্স এইটো বস্তুটো এইটো যোনটো আছে এটো জেটখন এখন ইন্ডিয়ান এয়াৰ ফোর্সে ডোনেট কৰিছে ইয়াত সায়েন্স মিউজিয়ামৰ কাৰণে আপোনালোকে ইয়াত যদি আহে তেতিয়া হলে আপোনাৰ সায়েন্সৰ বস্তু বিভিন্ন ধৰণৰ সায়েন্সৰ বস্তু দেখা পাব আহিব পাৰে ইয়াত ভাল সায়েন্সৰ কাৰণে সায়েন্সৰ বস্তু জনে জনে জানিবলৈ ইচ্ছুক হয় সায়েন্সৰ বস্তু বঢ়িয়াকে জানিব পাৰে এটো আহি নে কি দেখা পাইছে চাই এটা একেবাৰে চাই তো ডাঙৰ বলটো দেখিছে নহয় এই বলটো পানীতে উপঙি থাকে আপোনাৰ এটা সায়েন্সৰ বস্তু তেনেকুৱা ধেৰ সায়েন্সৰ বস্তু আছে আপোনালোকে আহিলে চাব পাৰে ইয়াত ঠিক আছে এতিয়া আমি এটো ভিতৰত সোমাই যাম ইয়াত সায়েন্সৰ বস্তু বহুতো আছে আপোনালোকে চাব পাৰিব বলক এইটো চাও কেনেকুৱা পানী ওলাই আছে দেখা পাইছে না আপোনালোকে পানী কো নলচল নাই তেনেকুৱা পানী পৰি আছে এনেকুৱা সায়েন্সৰ বস্তু বিভিন্ন আছে আপোনালোকক দেখাই গৈছে আপোনালোকে চাই থাকক ঠিক আছে তেনেকুৱা বস্তুৱে মই বহুত দেখাই গৈছে আপোনালোকে চাই যাই থাকিব পাৰে সেইটো চাওক ইফালেও সায়েন্সৰ বস্তু আছে বহুত সেইটো সায়েন্সৰ গোটেইখিনি এইটো কোনে ক'ব পাৰিব ইয়াৰ নাম কি দি ফাদাৰ্স অফ ইণ্ডিয়ান কেমিকেল ইণ্ডাষ্ট্ৰি এইটো ফাদাৰ অফ কেমিকেল ইণ্ডাষ্ট্ৰি ইণ্ডিয়া ঠিক আছে এই মানুহজন এইটো চাওক তাৰমানে বঢ়িয়া সায়েন্সৰ বস্তু বঢ়িয়াকৈ আপোনালোকে চাব পাৰে এইটো অয়েল ৰিফাইনাৰী দেখুৱাই দিছে কেনেকুৱা আৰ্হিটো কেনেকুৱা হয় অয়েল ৰিফাইনাৰী এইটো চাওক তাৰ আৰ্হি ইয়াত দিয়া আছে ইয়াত অলপ কিছুমান পেট্ৰলিয়াম প্ৰডাক্টবিলাক ইয়াত দেখুওৱা হৈছে আমি যে ব্যৱহাৰ কৰোঁ নহয় কসমেটিক প্ৰডাক্ট এইটো পেট্ৰলিয়ামৰ পৰা বনাইছা ডেটল বনাই পেট্ৰলিয়ামৰ পৰা চেম্পু টেম্পু চব এইবিলাক পেট্ৰলিয়ামৰ পৰাই উৎপন্ন হয় ইয়াত আহি আমি এইটো নলেজো ল'ব পাৰোঁ ঠিক আছে এইটো ৰুমটোৰ ভিতৰত আহিলে বিভিন্ন সায়েন্সৰ বস্তু আৰামছে নলেজ ল'ব পাৰিব ল'ৰা ছোৱালীৰ বাবে পুৰা বঢ়িয়া জাগা এইটো আৰামছে টাইম স্পেণ্ড কৰিব পাৰিব আপোনাৰ সন্তানটোৱে ইয়াত সায়েন্সৰ বস্তু বঢ়িয়াকৈ শিকিব পাৰিব ঠিক আছে আপোনাৰ ল'ৰা ছোৱালীক আনিব পাৰে আৰু এই সায়েন্স মিউজিয়ামৰ ভিতৰত থকা বস্তুবিলাক ষ্টাডি কৰিবলৈ দেখুৱাব পাৰে ঠিক আছে এইকেইটা জাগা চাই লওক আমি এতিয়া এই তলৰ পৰা এদিকে উঠি আহি এই ওপৰত আহি গ'লোঁ ইয়াৰ এই লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা জাগাও আছে ভিতৰতে খেলিব পাৰে সায়েন্সৰ ৰিলেটেড বস্তুৰ লগত আৰামছে এনজয় কৰিব পাৰে আপোনাৰ সন্তানটোৱে ঠিক আছে এই তলৰ পৰা এই ওপৰত আহিলে ডাইৰেক্ট ইয়াত এতিয়া আমি এদিকে পৰা যাই এইখিনি মিৰৰ মেজিক আছে তাত সোমাই যাম ঠিক আছে এইদিকে সোমাই যাব পাৰে মিৰৰ মেজিক ৰাস্তা ঠিক আছে এই ভিতৰত আপোনালোকক ভিতৰত লৈ গৈ আছোঁ মিৰৰ মেজিক এইটো চাইডে এইটো মিৰৰ মেজিকৰ এণ্ট্ৰি গেট একলাই আছোঁ যে একলাই থকাৰ কাৰণে সোমাবও ভয় লাগিছে দেখোন যাওঁ না নাযাওঁ তাকে ভাবি আছোঁ যিয়ে হওক নহওক আপোনালোকক মই সোমাই নাই দেখুৱাই আছোঁ সোমাবতো লাগিবই এই ভিতৰত এই মিৰৰ মেজিক সোমাই গৈছোঁ মই ঠিক আছে এইটো চাওক এইটো গোটেইখিনি কিন্তু মিৰৰ হা গোটেইখিনি মিৰৰ কোনদিকে ৰাস্তা আছে ধৰিব নোৱাৰি মই এতিয়া গোটেই যাব লাগিব এনেকুৱা হৈ মানিকা ভিতৰত সোমাই গৈছোঁ কোনদিকে ৰাস্তা ধৰিব পৰা নাই এইটো চাওক চব মিৰৰ সব মিৰৰ মোৰ একলে ভয়ো লাগিছে সোমাবলৈ কোনদিকে ৰাস্তাই একলে সোমাই আছোঁ ভয় লাগিছে কোনদিকে ৰাস্তা মই গৈ আছোঁ এদিকে নহয় বে কোনদিকে আহিলে ভগৱানহে জানে দিকেও নহয় আছিলোঁ যেন পাইছোঁ দেই ওলাই আহিলোঁ এইটো চাওক ওলাই আহিলোঁ বাহিৰত আপোনালোকে আহি কিনে এই মিৰৰ মেজিকৰ এনজয় ল'ব পাৰে ঠিক আছে আপোনাৰ মিৰৰৰ বিভিন্ন সাইণ্টিফিক বস্তুবিলাকো ইয়াত দিয়া আছে ইটো চাইডে ঠিক আছে এইবিলাক
এইবিলাক চব মিৰৰৰ চাইণ্টিফিক বস্তু আপোনালোকে মিৰৰৰ কি চাইণ্টিফিক বস্তু থাকে কেনেকুৱা বস্তু থাকে তাৰো নলেজ ল'ব পাৰিব এইবিলাক চাব পাৰে এইবিলাক চব মিৰৰ মেজিক ইয়াত এইটো ৰুমত চব মিৰৰ মেজিক ঠিক আছে মিৰৰ ওপৰত পুৰা নলেজ ল'ব পাৰে হ'ব এতিয়া মই তাৰপৰা ওলাই নাই এইটো জেগাত আহি পালোঁ এই ভিতৰত সোমাই যাম এতিয়া এইটো এটা বায়' আপোনালোকে ইয়াতো জীৱৰ বিষয়ে কিবা নলেজ ল'ব পাৰে চাগে এইটো চাব পাৰে গোটেইখিনি জীৱ জন্তুৰ নলেজ আপোনালোকে ইয়াত আৰামছে ল'ব পাৰিব চব দেখুওৱা আছে আৰামছে পঢ়ি কিনে চাব পাৰি এইবিলাক চাব পাৰে আৰু আপোনালোকৰ এই কাষতে আছে 3D থিয়েটাৰৰো ব্যৱস্থা আছে এইটো টাইম মতে হয় এদিকে যালে হ'ল টাইম মতে আপোনালোকে তাত টিকেট বুকিং কৰি কিনে আপোনালোকে এইটো কি কৰিব পাৰে 3D শ্ব'টো চাব পাৰে ঠিক আছে টিকেটিং কৰি কিনে মানৱ দেহৰ কংকাল ইয়াত আহি কিনে আপোনালোকে আৰামছে আপোনাৰ সন্তানৰ লগতে আপোনালোকে আহি কিনে কিছু নলেজ ল'ব পাৰিব ছায়েন্সৰ বিষয়ে ঠিক আছে আপোনালোকে আহিব পাৰে ফেমিলিৰ সৈতে আৰু ইয়াত আহি কিনে এনজয় কৰিব পাৰে ছায়েন্সৰ বস্তু ইয়াত আপোনালোকে একুৰিয়াম বিভিন্ন ধৰণৰ মাছ ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে মাছো চাব পাৰিব ঠিক আছে ইয়াত এতিয়া আমি ভিতৰত সোমাই যাম এইটো হৈছে পুঠি মাছ এইটো চাওকচোন পুঠি মাছটো ইমান ডাঙৰ বঢ়িয়া লাগিছে কিন্তু আমাৰ নৰ্মেল পুঠি মাছতকৈ বহুত বেলেগ কিন্তু একুৰিয়ামটোত আহি কিনে আপোনালোকে মাছৰ নলেজ ল'ব পাৰে এইবিলাক চব মাছ এটি চাওকচোন মাছৰ নলেজ ল'বৰ কাৰণে এইটো একুৰিয়ামত আহিব পাৰে মাছৰ বিষয়ে বিভিন্ন মাছ আছে কি আছে কি নাই আপোনালোকে আৰামছে চাব পাৰে কি মাছ আছে নাম ওচৰতে লেখা আছে নামকেইটা চাই কিনে আপোনালোকে মাছটো চিনাকি কৰিব পাৰে আৰু নলেজ ল'ব পাৰে এইটো এটা চাওক কি বস্তু এইটো চাওক পানীতে উপঙি আছে চাওকচোন আপোনালোকে এইটো পানীত ছায়েন্সত তেনেকুৱা বস্তু বহুত বিভিন্ন ধৰণৰ বস্তু দেখা পোৱা যায় ইয়াত আপুনি ৰিজনেল ছায়েন্স মিউজিয়াম যিটো খানাপাৰাত আছে তাত আহি কিনে উপভোগ কৰিব পাৰে তাৰ লগতে চাওক পাৰ্কৰ ব্যৱস্থা আছে বঢ়িয়া ছায়েন্সৰ ৰিলেটেড বস্তু পাৰ্ক এনেকুৱা বনাই থৈছে তাত আহি কিনে আপোনালোকে জিৰণিও ল'ব পাৰে আৰু খেলা ধূলাও কৰিব পাৰে ল'ৰা ছোৱালী আৰামছে ইয়াত এনজয় কৰিব পাৰে ছায়েন্সৰ বস্তু চাই ঠিক আছে ইফালে গোটেই ইমান ডাঙৰ পাৰ্ক চাই ইফালে চব গোটেইখিনি ছায়েন্সৰ বস্তু আছে লগতে পাৰ্কত এই ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া পাৰ্ক হয় এইটো আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহিব পাৰে আৰু ইয়াত এনজয় কৰাব পাৰে এইটো যে ঘূৰি থকা দেখিছে এই ঘূৰি থকাটো কোনো বেল্ট নাই এনেই ওপৰতে পানীৰ ওপৰতে উপঙি কিনে ঘূৰি আছে তাৰমানে এইটো কেনেকুৱা উপঙি আছে আপোনালোকে ইয়াত পঢ়ি চালে ভালকৈ গম পোৱা যাব আহি কিনে এইবিলাকত লেখাও থাকে ওচৰতে লেখা বৰ্ড থাকে এইবিলাকত পঢ়ি কিনে আপোনালোকে এইবিলাক বুজি পাব পাৰে আৰামছে এনেকুৱা ঢেৰ ইয়াত ছায়েন্সৰ বস্তু আছে আপোনালোকে আহি কিনে চাব পাৰে ল'ৰা ছোৱালীক আনিব পাৰে বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে বঢ়িয়া জেগা এইটো আপোনালোকে যোনকেইটা ল'ৰা ছায়েন্সত পঢ়ি আছে ছায়েন্সৰ ৰিলেটেড তাৰমানে ইচ্ছুক হয় ল'ৰা ছোৱালীবিলাক ছায়েন্সৰ বস্তু চাবলৈ কাৰণে তেতিয়াহ'লে আপুনি ইয়াত আহি কিনে আপোনাৰ ল'ৰা ছোৱালীক দেখুৱাব পাৰে লগতে চাওক পাৰ্ক এটাও আছে তাত সোমাই যাওঁ ময়ো সোমাওঁ আপোনালোকক দেখাই আছোঁ বলক এইটো চাওক এইটো এটা পাৰ্ক আছে বঢ়িয়া আপোনাৰ ডাইনাছৰ যুগৰ পাৰ্ক বনাই থৈছে বঢ়িয়াকৈ আপোনালোকে ইয়াতো আহি কিনে চাব পাৰে বঢ়িয়া বহুত মানুহে আহে ইয়াত চাবলৈ কাৰণে মই এতিয়া এইটোকে এনজয় কৰিব আহিছোঁ ঠিক আছে মই সোমাই গৈছোঁ আপোনালোকে এনজয় কৰক মই দেখাই গৈ আছোঁ আপোনালোকক এইটো পাৰ্কত কি দেখুৱাবলৈ চেষ্টা কৰা হৈছে ডাইনাছৰ যুগত কেনেকুৱা পৰিৱেশ আছিল তেনেকুৱা দেখুৱাবলৈ কেনেকুৱা ক্ৰমবিকাশ হৈছে তাৰমানে এই তাৰ পৰা ডাইনাছৰ যুগৰ পৰা আৰম্ভ কৰি লাহে লাহেকৈ এনেকুৱা আগবাঢ়ি ডাইনাছৰ যুগ পাৰ হৈ কিনে আপোনালোকৰ হাতী বান্দৰ তেনেকুৱা গড় চৰ কেনেকুৱা ওলাইছে তেনেকুৱা অলপ দেখাবলৈ চেষ্টা কৰা হৈছে প্ৰথমত পূৰা আৰম্ভ কৰি ডাইনাছৰ যুগ এৰি পূৰা আৰম্ভ কৰি লাহে লাহে এইফালে আহিলে আপোনালোকে অলপ অনুমান কৰিব পাৰিব একেবাৰে আগত কি আছে ক্ৰমবিকাশটো দেখুওৱা হৈছে ইয়ালৈকে ঠিক আছে এয়া চাব পাৰে বঢ়িয়া ময়ো আছোঁ ইয়াতে ভিতৰতে ইয়াত আহি কিনে আপোনালোকে উদ্ভিদৰ জ্ঞানো ল'ব পাৰিব ইয়াত আৰামছে উদ্ভিদৰ বস্তুকেইটা গছটোৰ লগতে নাম চাম লিখি কিনে আৰামছে দি থৈ দিয়া আছে তেনেকুৱা এইটো চাওক এনেকুৱা দিয়া আছে তাৰপিছত নামকেইটা এনেকুৱা বৰ্ডত লিখি থৈ আছে আৰামছে আপোনালোকে এইবিলাকো আহি কিনে চাব পাৰে তাৰমানে ইয়াত আপোনাৰ খোৱাৰ বাবে কেণ্টিনৰ ব্যৱস্থাও আছে এই ভিতৰত ইয়াতো এটা আছে ভিতৰতো আছে আৰু কিবা টয়লেটৰ কাৰণে পুৰা সুবিধা আছে টয়লেট আপোনালোকে আৰামছে কৰিব পাৰি টয়লেটৰ ব্যৱস্থা ইউৰিনৰ ব্যৱস্থা বঢ়িয়া কৰা আছে বিন্দাছ